খাৰুপেটীয়া আৰক্ষী থানাত ই-ৰিক্সাৰ উজান। খাৰুপেটীয়া আৰক্ষী থানাত অৰ্ধশতাধিক ই-ৰিক্সা জব্দ। অনিয়ন্ত্ৰিত ই-ৰিক্সাক নিয়ন্ত্ৰণ কৰিবলৈ খাৰুপেটীয়া আৰক্ষীৰ তৎপৰতা। দৰঙৰ খাৰুপেটীয়াত ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। ই-ৰিক্সাৰ দৌৰাত্মক লৈ সৰব হৈছে খাৰুপেটীয়া আৰক্ষী। 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ই-ৰিক্সা বাহন চলাচল আৰু পাৰ্কিং কৰোঁতে সাৱধান হওক। এতিয়াৰে পৰা ট্ৰেফিক আইন ভংগ কৰিলেই আপুনি ভৰিব লাগিব ফাইন। কঠোৰ হৈছে খাৰুপেটীয়া যান-বাহন আৰক্ষী। এই পৰ্যন্ত প্ৰায় অৰ্ধশতাধিক ই-ৰিক্সা বাহন জব্দ কৰিছে খাৰুপেটীয়া থানাৰ যান-বাহন আৰক্ষীয়ে। উল্লেখযোগ্য যে দিনক দিনে ই-ৰিক্সাৰ সংখ্যা বৃদ্ধি হোৱাত নগৰখনত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ। ফলত সঘনাই সংঘটিত হয় সৰু বৰ দুৰ্ঘটনাৰ। ব্যুৰো ৰিপৰ্ট, প্ৰাইম নিউজ। আচ্ছা, মানে ইয়াত খাৰুপেটীয়াত টাউনখনৰ এটা সমস্যা হৈছে যে ইয়াত গাড়ীবিলাক য'তে ত'তে পাৰ্কিং কৰে আৰু এই যিবিলাক গাড়ী ই-ৰিক্সা ইয়াত পিলপিলি বুলি কয়। এই গাড়ীবিলাক মানে আচলতে যিটো নিয়ম আমাৰ ডিপাৰ্টমেণ্টৰ মানে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ, তেওঁলোকে নেশ্যনেল হাইৱেত চলাব নোৱাৰে। আৰু মেক্সিমাম ঠাইতে এই প্ৰব্লেমটো হৈছে টাউনবিলাকত। তেওঁলোকে য'তে ত'তে যিকোনো নেশ্যনেল হাইৱেত উঠাই পেলাই গাড়ীবিলাক লৈ যায়, যাৰ কাৰণে কিছুমান এক্সিডেণ্ট সিহঁতৰ কাৰণেও হৈছে, সিহঁতৰ অসাৱধানতাৰ কাৰণে। গতিকে আৰু খাৰুপেটীয়াতো তেনেকুৱা দেখিছোঁ, ইয়াত 30,000 মান আছে পিলপিলি মানে ই-ৰিক্সা। আৰু সেইকাৰণে আমি কালি ট্ৰেফিক আৰু আমি মানে খাৰুপেটীয়া থানা আমি যৌথভাৱে লাগি কেইবাটাও ইয়াত ঘটনা হৈ গৈছে। এইবিলাক মানে নহওক বুলি মানে নিৰাময় হওক বুলি ভাবি কালি আমি প্ৰায় 30খন আনিছোঁ আৰু আজিও ধৰি আছে। আজি প্ৰায় 10খনমান আনিছে। আমি তেওঁলোকৰ কাগজবিলাক ভেৰিফাই কৰিম, গাড়ীখিনি আমি এৰি দিম। কিন্তু আমাৰ উদ্দেশ্যটো এইটো নহয় যে সাধাৰণতে সেই গাড়ীবিলাক কিছুমান সাধাৰণ মানুহে, গৰীব মানুহেও ল'ব পাৰে, তেওঁলোকে সেইটোৰ ওপৰত খাই বৈ আছে। কিন্তু আমাৰ উদ্দেশ্য এইটো নহয় যে সিহঁতৰ পেটত লাত মৰাটো। আমাৰ কথা হৈছে টাউনখন শৃংখলাবদ্ধ হওক আৰু দুৰ্ঘটনাবিলাক অলপ কমক। আৰু সেইকাৰণে আমি তেওঁলোকৰ এটা ফাইন লৈ আমি যাব দিম তেওঁলোকক। এইটোৱে হৈছে যাতে মানে তেওঁলোকে মানে হাইৱেত গৈ পেলাই গাড়ীখন নুঠে আৰু নচলায়। বন্ধ কৰিব লাগে, এইটো নিয়মৰ কথা। এইটো তেওঁলোকৰ মানে আমাৰ